ৰাহুল শৰ্মাক মঞ্চলৈ আহিব অনুৰোধ জনাইছোঁ। ষ্টুডেণ্ট দলৰ ৰাহুল শৰ্মা। সময়, সাহস, প্ৰতিযোগিতা আৰু ফলাফল, এই চাৰিটা কথা কৰি সদায় আমি আগবাঢ়িব লাগে। সময় কেতিয়াও ৰৈ নাথাকে। সময়ৰ লগত খোজ মিলাই আমি সময়ৰ ঘড়ী লগে লগে আগবাঢ়িব লাগে। আৰু সেই সাহস, সময়ৰ লগত খোজ কঢ়া সেই সাহস আমি সদায় সকলো ছাত্ৰ ছাত্ৰীয়ে, কেৱল ছাত্ৰ ছাত্ৰীয়ে সকলো আমি